আজি শান্তিটো হৈছে আমাৰ ইউনিভাৰ্চিটি মেডিকেল। আজি আমাৰ মাটিৰ পট্টা নহয়, এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীক পাট্টা নিদিয়ে। এতিয়া আমাৰ গোৰ্খা চেলৰ সভাপতি নন্দলাল মগৰ ডাঙৰীয়াই ভাষণ আগবঢ়াব। সকলোকে নমস্কাৰ যাচিছো। নিশ্চিতভাৱে আজি শ্ৰীৰামপুৰত আমাৰ বিপিএফ দলৰ মাননীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ মাজত ইতিমধ্যে আহি পাইছে। মই দুটাহে কথা ক'ব বিচাৰিছো যে আজি এই সভাই শ্ৰীৰামপুৰৰ এইখন মঞ্চৰ এইখন আজি জনসমাৱেশত আপোনালোকে দেখিবলৈ পাইছে যে মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আমি বিটিচি বাসীৰ সকলো জাতি জনগোষ্ঠী এতিয়া আমি ওলাই আহিছো। মই নিজেও আজি গোৰ্খা বুলি ক'লে নেপালী বুলি, বহুতে গোৰ্খা বুলি ক'লে চিনি নাপায়, নেপালী বুলি ক'লে চিনি পায়, হয় নে নহয়? গোৰ্খা বুলি ক'লে কি বস্তু, এইটো গোৰ্খা ৰেজিমেণ্ট নাকি, আৰ্মি, এইবিলাক ভাবে। এইটোও হয়। আমি গোৰ্খা হিচাপে ওলাই আহিছো, আদিবাসী হিচাপে ওলাই আহিছো, আমি মাইনৰিটি হিচাপে ওলাইছো, আমি ৰাজবংশী হিচাপে ওলাইছো। আৰু আমাৰ মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰ তেখেতটো আমাৰ বিটিচিৰ বহু ডাঙৰ এটা হৃদয় লৈ ওলাইছে। তেখেত নিশ্চিতভাৱে আজি সকলো জাতি জনগোষ্ঠী ৰাজনৈতিকভাৱে সুৰক্ষিত হ'ব লাগে আৰু এই বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰ পাব লাগে বুলি আজি আমাৰ সকলো জাতি জনগোষ্ঠী গলৈ তেখেতে তুলিছে। আৰু এই বাৰ্তা দিব বিচাৰিছে যে আমি কেৱল বিপিএফ দলেই নহয়, আমি আমাৰ মাজত আজি বেংগলী দাদা ভাইসকল আছে, হিন্দী ভাষী দাদা ভাইসকল আছে, আমাৰ মাজত ৰাভা আছে, আমাৰ বিভিন্ন জাতি জনগোষ্ঠী কৰি পেলাই আমি এটা নতুন চিন্তাধাৰাৰে আমি আজি মাননীয় হাগ্ৰামা মহিলাৰীৰ আদেশ তথা তেখেতৰ সুচিন্তা কৰি পেলাই আমি আগবাঢ়িছো। প্ৰমোদ বড়ো ডাঙৰীয়াই আজি কৈ আছে যে 17 বছৰত কি কৰিছে। আজি 17 বছৰত এইখন পিছ পৰি থকা বিটিচি অঞ্চলত আজি শ্ৰীৰামপুৰৰ পৰা আমাৰ 5 মাইললৈকে এই অঞ্চলৰ বাসিন্দাই কৈছিলে, কি বিচাৰিছিলে, আমি কেতিয়াও ব্ৰিজ, ৰাস্তা, স্কুল, কলেজ আমি বিচৰা নাছিলো। আমি কি বিচাৰিছিলো কওক? আমি বিচাৰিছো শান্তি, হয় নে নহয়? আমি শান্তি বিচাৰিছিলো। আজি 17 বছৰত কি হোৱা নাই? বিভিন্ন আন্দোলন হৈছে, বিভিন্ন সংগ্ৰাম হৈছে, গুলি ফুটিছে, ক'তবা কিবা হৈছে, বম ফুটিছে, মানুহ বহুত হত্যা হৈছিলে। কিন্তু মাননীয় হাগ্ৰামা মহিলাৰী দেৱে 2003 ফেব্ৰুৱাৰী যিটো চুক্তি কৰি আহিল, তাৰ পিছৰ পৰাই আজি 17 বছৰত আজি শান্তিটো হৈছে আমাৰ ইউনিভাৰ্চিটি, মেডিকেল কলেজ, CIT, বিভিন্ন ধৰণৰ এই অঞ্চলত আমি উন্নতি আমি পথ দেখিবলৈ পাইছো। আজি তেখেতসকলে 17 বছৰৰ আগত আমাৰ আজি ভাৰতবৰ্ষখন 76 বছৰ হ'ল স্বাধীনতা দিৱস মনোৱা, কিন্তু 50 বছৰৰ পিছত আমাৰ এই 17 বছৰত বিটিচিৰ যিটো নেকি নতুন দিশ আজি মাননীয় হাগ্ৰামা মহিলাৰী দিবলৈ সক্ষম হৈছিল। কিন্তু আজি পৰিৱৰ্তনৰ নামত ৰাইজেও আশা কৰিছিলে যে সঁচাকে প্ৰমোদ বৰাই প্ৰত্যেক ঘৰতে চাকৰি দিব নেকি বুলি কৈছিলে। আজি আমাৰ বিটিচি অঞ্চলত বসবাস কৰা বহুত জাতি জনগোষ্ঠীৰ মানুহে ভূমিৰ অধিকাৰ পোৱা নাই। তাত আমাৰ বড়োসকল আছে, ৰাজবংশী আছে, গোৰ্খা আদিবাসী মাইনৰিটি সকল আছে। কিন্তু যিটো সময়ত মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ চৰকাৰে মাটি দিবলৈ আৰম্ভ কৰিছিলে, আকৌ তেখেতসকলে মাটিৰ পট্টা দিম বুলি কৈ হোৱা নোহোৱা কথা কৈ পেলাই তেখেতসকলে শাসনত আহিছিল। কিন্তু আজি আমাক মাটিৰ পট্টা নহয়, এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীক পাট্টা নিদিয়ে। পাট্টা মানে আমাক কেয়াৰ নকৰে, আমাক ডেম কেয়াৰ কৰে। যিজন মানুহে 6 মাহৰ ভিতৰত আমি এই অঞ্চলত বসবাস কৰা মানুহসকলক মাটিৰ পট্টা দিম বুলি কৈছিল, এতিয়া এই মানুহবিলাকক প্ৰমোদ বড়োৱে পাট্টা নিদিয়ে আমাক। আৰু আমি সংকল্প লৈছো ৰাইজসকল, আমি সকলো জাতি জনগোষ্ঠী ওলাই আহিছো আমি। আৰু এই অঞ্চলত আমি আশা কৰিছো যে আগন্তুক দিনত আকৌ কিবা এটা এই বড়ো অনাবৰণ নামত তেনেকুৱা ধৰণৰ যাতে কোনো সংগঠন নকৰে। আমি মৰম কৰিব লাগিব, আমি বড়োকো মৰম কৰিব লাগে, আদিবাসীকো মৰম কৰিব লাগিব। এই আদিবাসী হওক, গোৰ্খাই হওক, বেংগলীয়ে হওক, আমাৰ মাইনৰিটি ভাইসকলে হওক, আমি সকলোৱে আমি মানুহ হিচাপে বিটিচি বাসী হিচাপে জীয়াই থাকিব লাগিব। এইখিনিকে কৈছো। আৰু আগন্তুক দিনত মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত BPF নতুন চাম ওলাই আহিছে।
আজি নতুন ল'ৰাবোৰ ওলাই আহিছে আমাৰ নেতৃত্বসকল জ্যেষ্ঠ নেতৃত্বসকলৰ লগতে এতিয়া নতুন যুৱক যুৱতীসকল BPFৰ দলত এতিয়া আগুৱাই আহিছে তেখেতসকলে এতিয়া শিক্ষিত যুৱকসকল আগুৱাই আহিছে ৰাইজৰ স্বাৰ্থত আৰু এই BTC সোণালী BTCৰ স্বাৰ্থত আমি মাননীয় হাগ্ৰামা মহিলাৰ দেৱৰ নেতৃত্বত আগন্তুক দিনত আমি কাম কৰি যাম আৰু আশা ৰাখিছো আমি BTC-বাসী অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে BPFক আদৰি ল'ব আকৌ এবাৰ 2025 2024 আৰু 26 আমি কন্টিনিউয়াসলি ক্ৰমে আমি নিৰ্বাচনত আমি জয়যুক্ত হৈ যাম বুলি আমি আশা ৰাখিছো আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো ধন্যবাদ